হেল্ল' ৱেলকাম টু স্পেক্ট্ৰাম ক্লাছেছ স্পেক্ট্ৰাম ক্লাছেছৰ প্লেটফৰ্মলৈ তোমালোক সকলোকে মই আদৰণি জনাইছোঁ আমাৰ এইবাৰ স্পেক্ট্ৰাম ক্লাছেছৰ তৰফৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ বাবে আমি এটা আমাৰ প্লেটফৰ্মত স্পেক্ট্ৰাম ক্লাছেছৰ প্লেটফৰ্মত এটা নতুন কোৰ্ছ আমি ষ্টাৰ্ট কৰিবলৈ উলিয়াইছোঁ আৰু এই কোৰ্ছটো বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ কেমেষ্ট্ৰি ছাবজেক্টৰ বাবে সম্পূৰ্ণভাৱে অসমীয়া মাধ্যমত আমি আৰম্ভ কৰিবলৈ উলিয়াইছোঁ তো সেই কোৰ্ছটোৰ বিষয়ে আমি অলপমান আজি জানি লওঁ আহা আমাৰ যেটো কোৰ্স সেই কোৰ্সটো আমাৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ কেমিস্ট্ৰিৰ বাবে আৰু এই গোটেই কোৰ্সটো আমি সম্পূৰ্ণভাৱে অসমীয়া মাধ্যমত কৰিবলৈ ওলাইছো সাধাৰণতে দেখা যায় যে আমাৰ যিবোৰ কোৰ্স হয় আমাৰ যে নোটস দিয়া হয় এই নোটসবোৰ সাধাৰণতে ইংলিছত থাকে আৰু বুজোৱা সাধাৰণতে অসমীয়া হয় যি ক্ষেত্ৰত দেখা যায় যে যিখিনি কেৱল অসমীয়া মাধ্যমৰ যিখিনি ষ্টুডেন্টস আছে সেই ষ্টুডেন্টস খিনি আমাৰ অসমীয়া তেওঁলোকে নোটস খিনি নাপায় তো আমি এই কোৰ্সটোত গোটেই নোটস খিনি আমি কিহত লিখিম অসমীয়াত লিখিম আৰু তোমালোকক অসমীয়া মাধ্যমত মই বুজাবলৈ চেষ্টা কৰিম তো আমি আমাৰ কোৰ্সটো কেনে ধৰণে আগবঢ়াই লৈ যাম এই সম্পৰ্কে আজি আমাৰ এই গোটেই ভিডিওটো তোমালোকে ভালদৰে চাই লবা এতিয়া আমাৰ যেটো তোমালোকে যেটো পৰীক্ষাত এপিয়াৰ হবা যেটো আমাৰ সেশন চলি আছে এতিয়া 2026 আৰু 27 ৰ কাৰণে তো তাত আমাৰ ৰসায়ন বিজ্ঞানৰ যিখন আমাৰ কিতাপ মই এবাৰ দেখুৱাই দিছিলো দেখুৱাই দিও তোমালোকক আমি কিখন কিতাপ আমি ফলো কৰিম এইখন হৈছে আমাৰ কি এনসিআরটিৰ ফালৰ পৰা যিখন ওলোৱা আমাৰ অসমীয়া মাধ্যমৰ এখন কিতাপ ইখন আমাৰ দুটা পাৰ্ট আছে ৰসায়ন বিজ্ঞানৰ এখন হৈছে আমাৰ প্ৰথম খণ্ড আৰু এখন হৈছে আমাৰ দ্বিতীয় খণ্ড এখন প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড আৰু তো আমি এই দুখন কিতাপে আমি ফলো কৰি যাম আমাৰ এই গোটেই ভিডিও সিৰিজটো তো এতিয়া চাবা ৰসায়ন বিজ্ঞানত যদি আমি চাবলৈ যাওঁ ব্ৰডলি আমি ইয়াক তিনিটা ভাগত ভগাব পাৰো এটা হৈছে আমাৰ ভৌতিক ৰসায়ন দ্বিতীয়টো অজৈব ৰসায়ন আৰু তৃতীয়টো হৈছে জৈৱ ৰসায়ন এতিয়া কি হয় আমি কিয় তিনিটা ভাগত ভাগ কৰিবলগীয়া হল তো পোন প্ৰথমেই যদি আমি চাব যাওঁ মই জৈৱ ৰসায়নৰ পৰা আৰম্ভ কৰিলো জৈৱ ৰসায়নত আমি কিহৰ বিষয়ে আলোচনা কৰো জৈৱ ৰসায়নত আমি কাৰ্বন হাইড্ৰজেনেৰে গঠিত যিবোৰ যৌগ যাক আমি কি বুলি কওঁ জৈৱ যৌগ বুলি কওঁ তো জৈৱ যৌগৰ বিষয়ে আমি আলোচনা কৰো কিহত জৈৱ ৰসায়নত ইতিমধ্যে তোমালোকে ফাৰ্স্ট ইয়াৰৰ সিলেবাসত পাইছাই তোমালোকৰ দুটা চেপ্টাৰ আছিলে জৈৱ ৰসায়নৰ ওপৰত তাত যেনেকৈ জৈৱ যৌগবিলাকৰ আমি নামাকৰণ তেনেকে নমেনক্লেচাৰ আইসোমেৰিজম বিভিন্ন ধৰণৰ কেনেকুৱা ধৰণৰ বিক্ৰিয়া দেখুৱা সেই বিষয়ে তোমালোকে পঢ়িব পাইছা তাৰ লগতে এটা চেপ্টাৰ আছিলে হাইড্ৰকাৰ্বন বুলি তত আমি এলকেন এলকিন এলকাইনৰ বিষয়ে আমি পঢ়িব পাইছিলো ইয়াত আমি সেকেন্ড ইয়াৰত জৈৱ ৰসায়নৰ ভিতৰত আমি সৰ্বমুঠ 5টা চেপ্টাৰ আমি পঢ়িম যত আমাৰ এলকেন এলকিন এলকাইন আছিলে তাৰ লগে আমি কিছুমান কাৰ্যকৰীমূলক তাৰ লগত লগাই দি আমি কিছুমান আৰু যিবিলাক নতুন যৌগ আমি পাম মানে কাৰ্যকৰীমূলক লগোৱাৰ পাছত যেনে হেলো এলকেন হেলো এৰিন এলকহল ফিনল এলডিহাইড কিটন এমাইন এই সকলোবোৰৰ বিষয়ে আলোচনা কৰিম আমাৰ এই ভিডিওৰ আমি যেতিয়া আমি চাই যাম তেতিয়া আমি চাম যে জৈৱ ৰসায়নৰ ভিতৰত আমি কি পঢ়িম ঠিক আছে নেক্সট এবাৰ আহা আমাৰ অজৈব ৰসায়নত আমি যদি ক'ব যাও আমাৰ যিবোৰ আমাৰ মৌল আছে মৌলবোৰত কাৰ্বনৰ আৰু হাইড্ৰজেনৰ যিবোৰ যৌগ সেই জৈৱ যৌগখিনিক যদি বাদ দিও তাৰ বাহিৰে আমাৰ পৰ্যাবৃত্ত তালিকাত যিখিনি আমাৰ মৌলৰ বিৱৰণ দিয়া আছে সেই গোটেই মৌলখিনি কেনেকুৱা ধৰণৰ ধৰ্ম কেনেকে ধৰণে তেওঁলোকে যৌগ গঠন কৰে কেনেকুৱা ধৰণৰ বিক্ৰিয়া দেখুৱায় সেই সকলোখিনি আমি কিহত আলোচনা কৰিম অজৈব ৰসায়নত সেকেন্ড ইয়াৰত আমাৰ অজৈব ৰসায়নৰ আন্ডাৰত আমাৰ দুটা চেপ্টাৰ আছে তেনেদৰে আহা আমাৰ এবাৰ ভৌতিক ৰসায়ন আমাৰ কি হয় তো ভৌতিক ৰসায়নত সাধাৰণতে কি চোৱা যায় যিকোনো এটা ধৰণৰ ৰাসায়নিক বিক্ৰিয়া সেই ৰাসায়নিক বিক্ৰিয়া পৰমাণু বা অণুৰ স্তৰত কেনেকে ধৰণে সেই ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হৈছে লগতে সেই ৰাসায়নিক বিক্ৰিয়াটো কেনেদৰে আগবাঢ়ি যায় তাৰ ওপৰত কিহৰ প্ৰভাৱ থাকে যেনেকৈ যদি আমি উষ্ণতা বঢ়াই দিও তাৰ কেনেকুৱা অৱস্থা হ'ব যদি আমি চাপ বঢ়াই দিও বিক্ৰিয়াটো কেনে ধৰণে যাব এই গোটেই সকলোবোৰ আমি কিহত আলোচনা কৰো ভৌতিক ৰসায়নত আলোচনা কৰো তো আহা আমি এবাৰ চাই লও যে আমাৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ এই তিনিটা ৰসায়নৰ ভিতৰত আমাৰ কি চেপ্টাৰ আমাৰ ইনক্লুড কৰা হৈছে পোন প্ৰথমে আমি ভৌতিক ৰসায়নৰ ভিতৰত থকা চেপ্টাৰ কিটা আমি আলোচনা কৰি লও তো ভৌতিক ৰসায়নৰ আন্ডাৰত আমাৰ তিনিটা চেপ্টাৰ আমাক লাগিব প্ৰথমটো হৈছে আমাৰ দ্ৰৱ দ্বিতীয়টো হৈছে বিদ্যুৎ ৰসায়ন বিজ্ঞান আৰু তৃতীয়টো হৈছে ৰাসায়নিক গতিবিজ্ঞান প্ৰথম চেপ্টাৰটো যেটো আমি কলো দ্ৰৱ বুলি দ্ৰৱত আমাৰ কি দ্ৰৱৰ বিষয়ে আমি পঢ়িম দ্ৰৱ মানে জানাই তোমালোকে যাক ইংৰাজীত আমি কি বুলি কওঁ সলিউশন বুলি কোৱা তো আমাক কি থাকে এটা আমাক দ্ৰাৱক আৰু দ্ৰব্যৰে আমাৰ যেটো মিশ্ৰণ হয় হেতুকে কি বুলি কোৱা হয় আমাৰ দ্ৰৱ বুলি কোৱা হয় এই দ্ৰৱৰ বিভিন্ন ধৰণৰ ধৰ্ম দ্ৰৱয়ে কেনেকুৱা ধৰণৰ ধৰ্ম দেখুৱায় আৰু এই গুটেইখিনি আমি কি দ্ৰৱ চেপ্টাৰটোত আমি আলোচনা কৰিম নেক্সট আহিব আমাৰ বিদ্যুৎ ৰসায়ন বিজ্ঞানত আমি কি পঢ়ো
যেনেকৈ আমাৰ বিভিন্ন ধৰণৰ শক্তিৰ স্থানান্তৰণ, বিভিন্ন বুলি ক'লে ভুল হ'ব, ইয়াত চোৱা আমি দুটা শক্তিৰ স্থানান্তৰণ চাওঁ। এটা হৈছে আমি কেনেকৈ বৈদ্যুতিক শক্তিৰ পৰা ৰাসায়নিক শক্তি পাব পাৰোঁ, বা কেনেকৈ আমি ৰাসায়নিক শক্তিৰ পৰা বৈদ্যুতিক শক্তি পাব পাৰোঁ। এই গোটেইখিনি আমাৰ আলোচনা কৰা হ'ব বিদ্যুৎ ৰসায়ন বিজ্ঞানত। বহুত ডিটেইলছভাৱে ভালদৰে আমি ইয়াত আলোচনা কৰিম। নেক্সট আহি যোৱা আমাৰ ৰাসায়নিক গতিবিজ্ঞান। ইয়াত আমি কি চাওঁ, যিকোনো এটা ৰাসায়নিক বিক্ৰিয়া কিমান স্পীডত গতি কৰিছে, কেনেধৰণে গতি কৰিছে, এই গোটেইখিনি বস্তু আমি চাওঁ। জেনেৰেলি যদি আমি চাব যাওঁ এটা ৰাসায়নিক বিক্ৰিয়াৰ ক্ষেত্ৰত, ৰাসায়নিক বিক্ৰিয়াৰ আমি তিনিটা বস্তু চাব লাগে। প্ৰথমতে চাওঁ যে ৰাসায়নিক বিক্ৰিয়াটো সম্ভৱ হয় নে নহয়। এই ডাটাখিনি আমাক কোনে দিয়ে, ৰাসায়নিক বিক্ৰিয়াটো সম্ভৱ হ'ব নে নহ'ব। আমাক তাপ গতি বিজ্ঞান মানে থাৰ্মোডাইনামিক্সে আমাক ইয়াৰ ডাটাটো দিয়ে যে এটা ৰাসায়নিক বিক্ৰিয়া সম্ভৱ হ'ব নে নহ'ব। ঠিক আছে, আমি গম পালো ৰাসায়নিক বিক্ৰিয়াটো সম্ভৱ হ'ব। যদি সম্ভৱ হয় তেতিয়া বিক্ৰিয়াটো কিমান দূৰলৈকে যাব, এক্সটেণ্ট অফ দ্য ৰিয়েকশ্যন, সেই ডাটাখিনি আমাক কোনে দিয়ে, আমাক ইকুইলিব্ৰিয়ামে দিয়ে। ইকুইলিব্ৰিয়ামৰ পৰা আমি সেই ডাটাখিনি পাওঁ যে ৰাসায়নিক বিক্ৰিয়াটো কিমান এক্সটেণ্টলৈকে যাব। ঠিক আছে, গম পালো ৰাসায়নিক বিক্ৰিয়াটো কিমান দূৰলৈকে যাব। তাৰপিছত আমাৰ আহিব যে ৰাসায়নিক বিক্ৰিয়াটো চাপোজ ইমান দূৰলৈকে যাব, কিমান সময়ত যাব, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াটোৰ হাৰ কিমান স্পীডেৰে গৈছে, কিমান গতিৰে বিক্ৰিয়াটো গৈছে। এই গোটেইখিনি আমি ক'ত পঢ়িব পাম, ৰাসায়নিক গতিবিজ্ঞান। ৰাসায়নিক গতিবিজ্ঞান পঢ়ি আমি এইটো গম পাম যে বিক্ৰিয়াটো কিমান হাৰত গৈছে, বা হাৰটো কেনেকে উলিয়াব পাৰি, বা তাৰ ওপৰত এনেকুৱা কি বস্তু আছে যিয়ে তাৰ ওপৰত কি কৰে, প্ৰভাৱ পেলায়। এই গোটেইখিনি আমি কি ভৌতিক ৰসায়নৰ ভিতৰত আমি আলোচনা কৰিম। যদি নম্বৰৰ ফালৰ পৰা মই ক'ব যাওঁ, নম্বৰটো মই অলপমান পিছত ডিছকাছ কৰি আছো। নেক্সট চাই লওঁ, চোৱা ভৌতিক ৰসায়নৰ পিছত আহে আমাৰ অজৈব ৰসায়ন। মই কৈছিলো কাৰ্বনৰ বাহিৰে আমি যিবোৰ আমাৰ মৌল আছে সেই মৌলবোৰৰ বিষয়ে আমি আলোচনা কৰো। তো ইয়াত আমাৰ প্ৰথম অধ্যায়টো হৈছে ডি আৰু এফ গোষ্ঠীৰ মৌলৰ বিষয়ে আমি আলোচনা কৰিম। পঢ়িলে বুজি পাম, ইয়াত আমি আৰু বিশেষ ইমান ভিতৰলৈ ক'ব নাযাওঁ। আৰু নেক্সট আমাৰ এটা আহিব সমন্বয় যৌগ, কোঅৰ্ডিনেশ্যন কম্পাউণ্ড বুলি যাক কোৱা হয়। তো এই দুটা আমি অধ্যায়ৰ আমি আলোচনা কৰিম অজৈব ৰসায়নত। নেক্সট আহা এবাৰ জৈৱ ৰসায়ন। জৈৱ ৰসায়নত বহুতকেইটা চেপ্টাৰ আছে, 5টা চেপ্টাৰ আছে, বহুত ইম্পৰ্টেণ্ট হয়। মাৰ্কছৰ ফালৰ পৰা চাব গ'লে অলমষ্ট তোমাৰ 50% মাৰ্কছ আমাৰ জৈৱ ৰসায়নৰ পৰা আহি আছে। তো জৈৱ ৰসায়নত 5টা চেপ্টাৰ মই যেনেকে ক'লো যে আমাৰ এলকেন, এলকিন, এলকাইনত ফাৰ্ষ্ট ইয়াৰত শেষ হৈছিলে, আৰু তাৰপিছৰ পৰা এইবাৰ আমাৰ ইয়াৰ পৰা কণ্টিনিউ হ'ব। হেলো এলকেন প্ৰথম চেপ্টাৰটোৱে আছে, হেলো এলকেন, হেলো এৰিন, নেক্সট এলকহল, ফিনল, ইথাৰ, নেক্সট আহিলে এলডিহাইড, কিটন, কাৰ্বক্সিলিক এচিড, এমাইন, আৰু শেষত গৈ জীৱ অণু। এইবোৰৰ বিষয়ে আমি ডিটেইলত আলোচনা কৰিম। এইবোৰ বেলেগ একো নহয়, এইবোৰ আমাৰ কি হয়, কিছুমান কাৰ্যকৰী মূলক লগাই নতুন যৌগ বনোৱা হৈছে, আৰু সেই নতুন যৌগৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্যবোৰ আলোচনা কৰিম। তাৰ নামাকৰণ কেনেকে কৰা হয়, শ্ৰেণী বিভাজন কেনেকে কৰা হয়, তাৰ ভৌতিক ধৰ্ম কেনেকুৱা, তাৰ ৰাসায়নিক ধৰ্ম কেনেকুৱা, তাক কেনেধৰণে প্ৰস্তুত কৰা হয়, তাৰ আমাৰ ইউজেছ বিলাক কেনেকুৱা, ক'ত ক'ত আমি ব্যৱহাৰ কৰো, এনেধৰণে আমি গোটেইখিনি এই জৈৱ ৰসায়নৰ ভিতৰত এই 5টা চেপ্টাৰ আমি ভালদৰে পঢ়িম। এতিয়া চোৱা, এতিয়া যদি আমি চাব যাওঁ যে লাষ্ট এই যে 2026ৰ যিটো আমাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম হৈ গ'ল, তাত আমাৰ চেপ্টাৰ বিলাকৰ মাৰ্কছ ডিষ্ট্ৰিবিউচন বিলাক কেনেকুৱা আছিলে, কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিছে। তো মই যদি চাব যাওঁ লাষ্ট পেপাৰ এনালাইচিছত মই চালো, ইয়াত ড্ৰবৰ পৰা দেখা পালো, ড্ৰবৰ পৰা কিমান মাৰ্কছ আহিছে, 7 মাৰ্কছ, বিদ্যুৎ ৰসায়ন বিজ্ঞানৰ পৰা 9 মাৰ্কছ, আৰু ৰাসায়নিক গতিবিজ্ঞানৰ পৰা 7 মাৰ্কছ। আৰু যদি আমি মেইনলি যদি চাব যাওঁ, ইয়াত যে 7 মাৰ্কছ দেখা পাওঁ ন, ইয়াত 7 মাৰ্কছৰ ভিতৰত অলমষ্ট 4 to 5 মাৰ্কছ আমাৰ কি আহে, প্ৰবলেমছ আহে, মেথছ আহে, ইয়াত মেথছ সলভ কৰিবলগীয়া হয়। ঠিক তেনেকে 9 মাৰ্কছৰ অলমষ্ট আমাৰ 6 to 7 মাৰ্কছ কি আহে, মেথছে আহে, আৰু বাকীখিনি কি আহে, আমাৰ থিয়ৰী আহে, কাক বোলে, কিয় হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আৰু বাকীখিনি আমাৰ বেচিকেলি আমি মেথছ কৰিবলগীয়া হয়। ঠিক একে ৰাসায়নিক গতিবিজ্ঞানৰ আমাৰ একে হয়। তো এই 3টা চেপ্টাৰত আমি মেইনলি ফ'কাছ কৰিম যে আমি কেনেকে অংক, যিবিলাক প্ৰবলেমছ হয়, প্ৰবলেমছ বিলাক থিয়ৰীটো আমি ভালদৰে পঢ়ি ল'ম। পঢ়ি লোৱাৰ পিছত থিয়ৰীৰ পৰা যিবোৰ আমাৰ ডেফিনেশ্যন ধৰণৰ সংজ্ঞাৰ নিচিনা প্ৰশ্ন আহে, সেইবোৰ আহিব পাৰে, কিয়, কাক বোলে, এনেকুৱা আহিব পাৰে, নাইবা কিছুমান প্ৰুফ আহিব পাৰে যে এইটো আমি কেনেকে প্ৰুফ কৰি উলিয়ালো, প্ৰুফ কৰা, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আৰু বিশেষকৈ আমাৰ মেথছখিনি যদি আমাৰ হাতত থাকে, তো আমি বহুত ভালদৰে ইয়াত স্ক'ৰ কৰিব পাৰো। তো ক'ব গ'লে আমাৰ যেতিয়া মেথছখিনি হাতত থাকে, তেতিয়াহ'লে আমি ধুনীয়াকৈ ইয়াত স্ক'ৰিং কৰিব পাৰো। এই 3টা চেপ্টাৰ আমাৰ কি হয়, স্ক'ৰিং চেপ্টাৰ হয়, ভালদৰে আমি স্ক'ৰ কৰিব পাৰো। নেক্সট আহিছে অজৈব ৰসায়নটো, ইয়াত 7 ইকুৱেল মাৰ্কছ আছে। তো এই দুটা চেপ্টাৰে আমাৰ কি হয়, কনচেপচুৱেল চেপ্টাৰ হয়, কিছুমান কনচেপ্ট আছে, এইবোৰ আমি জানি বুজি ল'ব লাগিব। মই ভালদৰে তোমালোকক পঢ়াম, আৰু মই এইটো এছুৰেঞ্চ দিব পাৰো, সেইখিনি গোটেইখিনি পঢ়ি লোৱাৰ পিছত তোমালোকৰ ধুনীয়া ইয়াতে 7 মাৰ্কছ আহি যাব, তেনেকুৱা। তো ইয়াত দেখা পালা অজৈব ৰসায়নৰ পৰা টোটেল কিমান আহি আছে, ইয়াৰ পৰা আহি আছে টোটেল 14 মাৰ্কছ আহি আছে। ইয়াৰ আগত আমি কি ভৌতিক ৰসায়নৰ পৰা কিমান দেখা পাইছিলো, অলমষ্ট ইয়াত আমাৰ কিমান আহি আছে, 25 মাৰ্কছ আহি আছে, এই 3টা মিলাই পেলাই 23 আহি আছে। নেক্সট চাব যোৱা, নেক্সট আমাৰ জৈৱ ৰসায়নৰ পৰা চোৱা, জৈৱ ৰসায়নৰ পৰা বহুতখিনি মাৰ্কছ আছে আমাৰ, 11, 22, আৰু এইফালে কিমান 29, নহতে হ'ল 36। ইয়াত দেখা গৈছে এই চেপ্টাৰটোৰ পৰা বহুত আহিছে 100, জেনেৰেলি 100 নাহে, ইয়াৰ পৰা 8 মাৰ্কছ আহে,
আৰু যদি আমি চাব যাও টোটাল কৰিলে 70 প্লাস হৈ যায় বাট কোৱেশ্চনখনত দেখা গৈছিলে কিছুমান মানে কোৱেশ্চনত আমাৰ অৰ হিচাপে আহিছিলে মানে দুটা চেপ্টাৰৰ পৰা একেলগে কোৱেশ্চন আহিছে হয়তো ইটো চেপ্টাৰ কৰিব পাৰা নহলে ইটো চেপ্টাৰ কৰিব পাৰা সেই কাৰণে ইয়াত অলপমান বাঢ়ি গৈছে কাৰণ ইয়াৰ কোৱেশ্চন কিটা বাকি কিছুমান কোৱেশ্চনত আমাৰ অৰ হিচাপেও আছিলে তো ধৰিব পাৰা ইয়াত যদিও 36 হৈ আছে আমি ধৰি লব পাৰো অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা অলমোস্ট 33 টু 35 মাৰ্কস ইমান মাৰ্কসৰ আমাৰ কি আহে কোৱেশ্চন আহে তো আমি যদি মই বেসিক্যালি যদি ইয়াত চাব যাও মাৰ্কস ডিস্ট্ৰিবিউশনটো ভৌতিক ৰসায়নত আমাৰ কিমান আহি আছে অলমোস্ট 23 আহি আছে অজৈব ৰসায়নত কিমান মাৰ্কস আহি আছে 14 আহি আছে আৰু জৈৱ ৰসায়নত অলমোস্ট 33 টু 35 মাৰ্কস আহি আছে এটুটা এড কৰিলে কিমান হয় অলমোস্ট 37 তো ধৰি লৈছো ইয়াৰ পৰা 37 আৰু ইয়াৰ পৰা কিমান হৈ আছে আমাৰ 33 এই গৈ পেলাই ওভাৰঅল আমাৰ টোটাল মাৰ্কস কিমান হৈ আছে 70 তো কি দেখা পালা ইয়াতে জৈৱ ৰসায়নৰ ওয়েটেজ সবচে বেছি অলমোস্ট 50% ওয়েটেজ কৰ পৰা আহি আছে জৈৱ ৰসায়নৰ পৰা আহি আছে আৰু জৈৱ ৰসায়নটো এনেকুৱা ইটো ভাল কিয় হয় জৈৱ ৰসায়ন যদি মনত থাকে তোমালোকৰ ন তো ধুনিয়াকে কৰিব কাৰণে বেছি সময় নালাগে এই ধৰি লোৱা এই 33 মাৰ্কস 3 ঘন্টাৰ পৰীক্ষাত এই 33 মাৰ্কস খিনি কৰিব কাৰণে 1 ঘন্টাতে তোমালোকৰ হৈ যাব আৰু বাকি তেতিয়া 2 ঘন্টা কিহৰ কাৰণে পাই আছে এই 37 মাৰ্কস সলভ কৰাৰ কাৰণে 2 ঘন্টা পাই আছা তো গটিকে জৈৱ ৰসায়নটো যদি আমাৰ হাতত থাকে ন আমি আৰামসে আমি কি কৰিব পাৰো 50% ইজিলি ধুনিয়াকে সলভ কৰি দিব পাৰো আৰু জৈৱ ৰসায়নৰ কোৱেশ্চন আমাৰ বহুতখিনি কমনো পৰে আমি অলমোস্ট আমাৰ যিবিলা এনসিআরটি দিখন টেক্সট বুক তোমালোকক দেখুৱালো আমাৰ ভিডিওৰ ষ্টাৰ্টিংতে এই দুখন সেই যাৰ যদি সেকেন্ড পাৰ্টটো তোমালোকে বহুত ভালদৰে ফলো কৰা সেকেন্ড পাৰ্টটো আমাৰ জৈৱ ৰসায়নে আছে গুটেখিনি গুটেজনি আমাৰ এনসিআরটি এক্সাৰসাইজ ইনটেক্স কোৱেশ্চন যদি আমি ভালদৰে চাও তেতিয়াহলে আমাৰ কিনি 100% সলভেবল হয় অৰ্থাৎ কমন পৰে এতিয়া নেক্সট চাও আহা নেক্সট চাও আহা আমি আমাৰ এই যেটো কোৰ্স মই তোমালোকৰ কাৰণে যেটো কোৰ্স ষ্টাডি মানে ষ্টাৰ্ট কৰিছো ফ্ৰম স্পেকট্ৰাম ক্লাसेছ প্লেটফৰ্মৰ পৰা তো ইয়াত আমি কেনে ধৰণে বস্তুবিলাক কৰিম পোন প্ৰথমেটো আমাৰ ৰেগুলাৰ তোমালোকক ভিডিওস বিলাক ভিডিও লেকচাৰস আপলোড দিয়া হ'ব ইউটিউব চেনেলত ইয়াত চোৱা নিয়মিতভাৱে তোমালোকে ভিডিওবোৰ চাবা প্ৰথমতে পিছত ভিডিওবোৰ চোৱাৰ পিছত ক্লাছত দিয়া যিখিনি নোটস মই ইয়াত বৰ্ডত যিখিনি লিখি দিও পিছত তোমালোকে ৰিভাইজ কৰিবা এইখিনি নোটসখিনি ভালদৰে লিখি লবা ভালদৰে লিখি পেলাই ৰিভাইজ কৰিবা তাৰ পিছত যদি তোমালোকৰ কিবা ডাউট থাকে ৰিগাৰ্ডিং দ্যাট ক্লাস তেতিয়া হলে তোমালোকে কমেন্ট কৰিব পাৰা নহলে কি কৰিব পাৰা মই এটা নম্বৰ দি দিম তোমালোকক সেই নম্বৰত তোমালোকে WhatsApp কৰিব পাৰা ডাউটস খিনি লিখি দিবা তোমালোকৰ যে মোৰ এনেকুৱা এনেকুৱা ধৰণৰ ডাউটস আছে তেতিয়া মই নেক্সট ক্লাছত আহিম নেক্সট ক্লাছত সেই ডাউটস খিনি তোমালোকৰ ক্লিয়াৰ কৰিব ট্ৰাই কৰিম লগে লগে মই ক্লিয়াৰ কৰি দিম আগৰ ক্লাছৰ যিখিনি ডাউটস থাকে নেক্সট ক্লাছত সেই গুটেখিনি বস্তু ক্লিয়াৰ কৰি দিম আৰু গুটেখিনি আমি মেছেজ মই নোট ডাউন কৰি ৰাখিম কোড কোড কাৰ কেনেকুৱা ধৰণৰ প্ৰবলেম আছে তো তোমালোকে হেজিটেট নকৰি ডাইৰেক্টলি তোমালোকে মেছেজ কৰিবা যেটো মই নাম্বাৰ দিম তেনেকুৱা নেক্সট আহি যোৱা যেটো আমাৰ পাঠস্থ প্ৰশ্নমালা আছে পাঠস্থ প্ৰশ্নমালা আৰু অনুশীলনীৰ প্ৰশ্নসমূহ পাঠস্থ প্ৰশ্নমালা মানে চেপ্টাৰৰ মাজত কিছুমান কোৱেশ্চন বক্স বনাই পেলাই কোৱেশ্চন দিয়া আছে সেইখিনিও আমি সলভ কৰিম লগতে অনুশীলনী প্ৰশ্ন যিখিনি আছে সেই গুটেখিনি আমি কি কৰিম সমাধান কৰিবলৈ চেষ্টা কৰিম লগতে পুৰণি বছৰৰ প্ৰশ্নসমূহ পুৰণি অলমোস্ট আমি 6 to 10 ইয়াৰ্ছৰ আমি যিখিনি পুৰণা বছৰৰ প্ৰশ্ন প্ৰিৱাইকিউ খিনি আমি সলভ কৰিম আমাৰ গুটেখিনি ইয়াত ভিডিও লেকচাৰত আমি সলভ কৰিম এতিয়া চোৱা আমাৰ প্লেটফৰ্মৰ এটা এপো আছে যেটো স্পেকট্ৰাম ক্লাसेছ বুলি এপ আছে মই লিংকটো তোমালোকক এই ভিডিওৰ ডেসক্ৰিপশনত আমি দি দিম তো এই স্পেকট্ৰাম ক্লাसेছ এপটো তোমালোকে গুটেখিনি পাই যাবা যেতিয়া আমাৰ এটা চেপ্টাৰ কমপ্লিট হয় তাত পাঠস্থ প্ৰশ্নমালা অনুশীলনীৰ প্ৰশ্নমালাসমূহ যিখিনি এনসাৰ সেইখিনি পিডিএফ হিচাপেও দিয়া থাকিব ভিডিওটো তোমালোকৰ থাকিব পিডিএফ খিনি তোমালোকে পাই যাবা লগতে গুটেখিনি আমাৰ নোটস থাকিব তাৰোপৰি যেটো আমাৰ এচিসিসি বৰ্ডৰ পৰা আমাৰ যিখন আমাৰ কোৱেশ্চন বেংক ওলাই এই কোৱেশ্চন বেংকৰ যিখিনি আমাৰ সলিউশন সেই গুটেখিনি তোমালোকে এপত পাই যাবা এপৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা লগতে আমাৰ এপটো ডাউনলোড তাতে ডাউনলোড কৰাৰ পাছত তালৈ গৈ তোমালোকে চেপ্টাৰ ওয়াইজ মক টেষ্টটো দিব পাৰিবা মইখিনি কৈ আছো আমাৰ স্পেকট্ৰাম ক্লাছেছৰ ফালৰ পৰা কেনেৱাখিনি সুবিধা দিয়া হ'ব কিন্তু তাৰ আগতে বুজি পালা যে আমি কেনেকে ধৰণে পঢ়িম ভিডিও ৰেগুলাৰ ভিডিওস আপলোড দিম ভিডিওসখিনি গৈ তোমালোকে ৰিভাইজ কৰিবা ডাউট থাকিলে মেছেজ দিবা কমেন্ট দিবা তাৰ পিছত পাঠস্থ প্ৰশ্নমালা অনুশীলনী প্ৰশ্নমালা আমি সলভ কৰিম তাৰ যিবোৰ পিডিএফ এই পিডিএফটো আমাৰ এপত তোমালোকৰ বাবে উপলব্ধ হ'ব আৰু পিছত তোমালোকৰ বাবে আমি চেপ্টাৰ ওয়াইজ মক টেষ্ট কিছুমানো কন্ডাক্ট কৰিম তাত তোমালোকে পাৰ্টিসিপেট কৰিব পাৰিবা নেক্সট ওয়া এবাৰ আহা আমাৰ স্পেকট্ৰাম ক্লাছেছৰ বিষয়ে মই অলপমান কৈ দিছো তো স্পেকট্ৰাম ক্লাছেছে আমাৰ যেটো তোমালোকৰ কাৰণে এই যেটো অসমীয়া সম্পূৰ্ণভাৱে অসমীয়া মাধ্যমত যেটো তোমালোকৰ বাবে কোৰ্স আৰম্ভণি কৰিছো এই কোৰ্সটো আমাৰ অলমোস্ট নৱেম্বৰৰ আগে আগে তোমালোকক কমপ্লিট কৰি দিম মই গুটেকিটা চেপ্টাৰ পঢ়োৱা হ'ব লগতে প্ৰত্যেকটো অধ্যায়ৰ বাবে আমি মক টেষ্টৰ ব্যৱস্থাও কৰি ৰাখিছো মই কৈছো অলৰেডি স্পেকট্ৰাম ক্লাছেছ যেটো এপত উপলব্ধ হ'ব মক টেষ্টটো আৰু এনসিআরটি যিবোৰ ইনটেক্স আৰু এক্সাৰসাইজ গুটেখিনি তোমালোক সলিউশন কৰোৱা হ'ব লগতে পিওআইকিউ লাষ্ট 6 to 10 ইয়াৰ্ছৰ গুটেখিনি সমাধান তোমালোক কৰোৱা হ'ব আৰু আমাৰ সম্পূৰ্ণ নোট এই সম্পূৰ্ণ নোটটো স্পেকট্ৰাম ক্লাছেছ এপ্লিকেশনত তোমালোকৰ বাবে উপলব্ধ হ'ব তো আমি এই সিৰিজটো ষ্টাৰ্ট কৰিম অতি শীঘ্ৰে তোমালোকৰ মাজলৈ মই আহি যাম আজি জাস্ট মই এটা এডভাৰটাইজমেন্ট হিচাপে দিছো যে আমি কি কেনেকে ধৰণে পঢ়ি লৈ যাম তো নেক্সট আমি প্ৰথমতে যেতিয়া আৰম্ভ কৰিম আমি ভৌতিক ৰসায়নৰ পৰা এইটো চেপ্টাৰটো আৰম্ভ কৰিম
প্ৰতি মাহে অলমোস্ট আমি এটাৰ পৰা 1.5টাকে চেপ্টাৰ আমি আগুৱাই লৈ যাম আৰু অলমোস্ট নৱেম্বৰত আমি চেপ্টাৰ কমপ্লিট কৰি দিম ঠিক আছে এতিয়া চোৱা মই ইয়াত তোমালোকৰ বাবে আমাৰ কন্টাক্ট নাম্বাৰটো দি দিছো মোৰ কন্টাক্ট নাম্বাৰটো হৈছে 8811040640 মোৰ নাম হৈছে সাৰংগ নাথ তো মই তোমালোকক পঢ়াম কেমিষ্ট্ৰি সম্পূৰ্ণভাৱে অসমীয়া মাধ্যমত তো আজিৰ ভিডিওটো আমি ইয়াতে শেষ কৰিছো নেক্সট আহি আছো তোমালোকৰ বাবে যেটো আমাৰ ফাৰ্স্ট চেপ্টাৰ ভৌতিক ৰসায়নৰ যেটো ফাৰ্স্ট চেপ্টাৰ দ্ৰব এটো লৈ পেলাই মই তোমালোকৰ বাবে ভিডিও লৈ আহি আছো থ্যাংক ইউ গুড নাইট